আজি বনাব ওলাইছে এটা 1 কেজি কেক আৰু এই কেকটো অৰ্ডাৰ দিছিলে আমাৰ দূৰৰ হয় অলপমান আৰু তেওঁ এইবাৰ মোৰ পৰা সেকেন্ড বাৰ অৰ্ডাৰটো লৈছে প্ৰথমবাৰ যিটো কেক লৈছিলে তা বহুত ভাল পালে তো সেইকাৰণে মোক আকৌ নেক্সট টাইম দিলে অৰ্ডাৰটো তো এইটো আছিলে ছোৱালীৰ কেক হয় তো তাৰ কাৰণে মোক পিংক কালাৰ দিব দিছিলে আৰু পিংক কালাৰেৰে কি কেকৰ ডিজাইন বনাই একদম ভাবি পোৱা নাছিলে আৰু কাষ্টমাৰ যদি বাছি নিদিয়ে আমি একদমে মানে কনফিউজ হৈ যাওঁ কোনটো কি ডিজাইন দিওঁ তো মই এতিয়া মানে কেইটামান ৰোজ দি দিছোঁ পিংক কালাৰ আৰু আজিকালি মানে চকলেটৰ কেকৰ অৰ্ডাৰবিলাক একদম নোহোৱা হৈছে কাৰণ বহুতে চকলেট খাই ভাল নাপায় তো যিবিলাক মানে অলপমান দূৰৰ হয় মানে যিবিলাক গুৱাহাটী সেইবিলাকেতো চকলেটৰে মানে বেছিকৈ খাই ভাল পায় কিন্তু আমাৰ যিবিলাক গাঁৱলীয়া হয় তেওঁলোকে মানে একদম ভাল নাপায় তো সেইকাৰণে মানে ভেনিলা কেকে বনালোঁ এইটো হৈছে পাইনাপল ফ্লেভাৰৰ কেক হয় তো তেনেকৈ বনাই দিলোঁ আৰু নাম আছিলে উদীপ্তি তো ফাইনেল লুকটো হৈছে আমাৰ এইটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আজিৰ কাৰণে বাই বাই ৰাধে ৰাধে